হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে। আজি হৈছে 31 জুলাই। আমাৰ আজি হস্পিটেলত থকা 3 দিনেই হৈছে আৰু আজি বৌক ৰিলিজ দিব, সেয়েহে আমি বেগ চেগ সামৰি লৈছোঁ। আৰু বহুত দিন হ'ল মই ভিডিঅ' দিব পৰা নাই। আগতে কৈ ৰখা ভিডিঅ'টো মই এতিয়া দিম। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পাব। যামগৈ ন? Hi, good evening. Yes. Oh, sorry. Disturb no koro de. Sorry. Yes. Hi, good. বৌ গৈছে কাপোৰ সলাবলৈ, সেয়েহে মই টিকলিজনীক লৈ আছোঁ। আৰু তাই চাওকচোন, একেবাৰে শুইয়ে থাকে। টিকলিজনীক মই লৈ আহিছোঁ, যিহেতু বৈ ল'ব নোৱাৰে এতিয়া, সেইকাৰণে। যিহেতু দাদা কাহিৰীপাৰাত থাকে, সেয়েহে হস্পিটেলখনৰ পৰা বেছি দূৰ নহয়। হস্পিটেলখন HM হস্পিটেল। হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আহি পোৱাৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল। এয়া পিছদিনাখনহে আজি ভিডিঅ' কৰিছোঁ। আজি আলহী আহিছে, বৌহঁতৰ বা আৰু বৌ দাদা। সেয়েহে পুৰা মই পাকঘৰত লাগি আছোঁহি। এতিয়া বনাম মই মাছ কোমোৰা দি, আৰু ইফালে বৌ দাদাই মাংসৰ প্ৰিপাৰেশ্যন কৰি আছে। মোক কোমোৰাটো কাটি দিছে, মানে চাই থাকিব ভিডিঅ'টো। এয়া মই কেৰাহীত তেলখিনি বহাই দিছোঁ। আৰু ইফালে মোক দাদাই গোটেইখিনি কাটি কুটি দিছে, যোগাৰ কৰি। এনেকৈ কাটি দিলে সহজতে হৈ যায় যেনিবা বনাবলৈ। এয়া মই মাছ ভাজি আছোঁ। এতিয়া মই সেই তেলখিনিতে কোমোৰাখিনি বহাই দিছোঁ। হৈ গ'ল, আলহীও গ'লগৈ। 5টা বজাত ভাত খাইছোঁ। এতিয়া অলপ কাপোৰ চপাওঁ। বতৰটো একদম পূৰা মানে বৰষুণ আহোঁ আহোঁ কৰি আছে। কি হয় আৰু, কাপোৰবিলাক আধাহে শুকাইছে, আধা শুকুৱাই নাই। গৰম লাগিছে, অলপ বাহিৰত ওলাই আহিছোঁ।
কাপোৰকেইটা চপাই লওঁ তাৰপিছত লগ পাইছোঁ। আজি হৈছে নেক্সট ডে'। মই এতিয়া ওলাইছোঁ অলপ বজাৰ কৰি আহোঁগৈ বুলি, যিহেতু বৌ যাব নোৱাৰে আৰু মই অকলে যাবও বেয়া লাগে দিয়কচোন, এটা লগ লাগে। সেইকাৰণে আজি আহিছে বৌ ভণ্টি, সেইকাৰণে মই বৌ ভণ্টিৰ লগতে যাম। তেনেহ'লে চাই থাকিব ভিডিঅ'টো। বজাৰ গণেশগুৰিতে কৰিম, যিহেতু দাদাৰ ৰুমৰ ওচৰতে, সেইকাৰণে বেছি দূৰলৈ নাযাওঁ আৰু। এতিয়া পাইছোঁ আমি গণেশ মন্দিৰ। কৰোণাৰ কাৰণে গেটখন বন্ধ কৰি থৈ দিয়ে। আমি গণেশ মন্দিৰৰ কাষেদিয়ে গৈছোঁ। এইয়া মই দেখুৱাই দিছোঁ চাওকচোন, সোণৰ মূৰ্তি হয়, জিলিকি আছে আঁতৰৰ পৰা ইমান ধুনীয়াকৈ মূৰ্তিটো, গণেশ মূৰ্তি। ধুনীয়া ধুনীয়া বেগৰ কালেকশ্যন আছে চাওকচোন, দেখিলে একে চব ল'ব মন যায়, নহয়নে বাৰু? এইটো ভাল লাগিছে ন, ব্লেকটো? এতিয়া আমি খাব ৰখিছোঁ আইচক্ৰীম, যিহেতু বহুত গৰম পৰিছে, সেইকাৰণে দুজন ভাবিছোঁ আইচক্ৰীমটো খাই লওঁ। আমি বজাৰ কৰি আহিলোঁ, গণেশ মন্দিৰৰ ওচৰতে আহি আছোঁ বজাৰ কৰি, তেনেকৈ খাই লওঁ আইচক্ৰীম। ঘৰত গৈ লগ পাই আছোঁ। বজাৰৰ পৰা আহিলোঁ, বহুত গৰম লাগিছে। আহোঁতে দেখিছেই নহয়, আইচক্ৰীম খাই খাই আহিছোঁ। আৰু মইনো বজাৰৰ পৰা কি কি আনিলোঁ, সেই গোটেইবোৰ এই ভিডিঅ'টোত দেখুওৱা সম্ভৱ নহয়, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ গৈছে অলৰেডি। সেইকাৰণে মই নেক্সট ভিডিঅ'ত মইনো কি কিনিলোঁ, সেই সকলোবোৰ আপোনালোকক এটা ভিডিঅ'ৰ জৰিয়তে দেখাম। গতিকে আজিলৈ আহিছোঁ, ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।